ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ভাৰতীৰ ৰূপালী জয়ন্তী বৰ্ষ। ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা। ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ চৌহদত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰঙিয়া মহকুমাৰ ঐতিহাসিক শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ প্ৰস্তুতি হাতত লৈছে। অহা ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি নিকেতনৰ ৰঙিয়াৰ গড়কাস্থিত নতুন চৌহদত মহকুমাটোৰ শিক্ষাৰ্থীসকলৰ সৈতে এখনি চিত্ৰাংকন প্ৰতিযোগিতা প্ৰাক্তন ছাত্ৰ ভাৰতীয়ে আয়োজন কৰে। উক্ত চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে নিকেতনৰ জ্যেষ্ঠ আচাৰ্য মেদিনী কাকতি আৰু মুখ্য অতিথি হিচাপে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া ভাস্কৰজ্যোতি কলিতাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট চিত্ৰশিল্পী বিপুল বড়ো উপস্থিত থাকে। উল্লেখ্য যে পুৱা ৯:৩০ বজাৰ পৰা নিকেতনৰ প্ৰাংগণত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰধানাচাৰ্য দিলীপ কুমাৰ লহকৰে। এই সন্দৰ্ভত প্ৰাক্তন ছাত্ৰ ভাৰতী আৰু উদ্যোক্তাই এনেদৰে উল্লেখ কৰে। বিদ্যাভাৰতীৰ প্ৰাক্তন ছাত্ৰ ভাৰতী দিৱস উপলক্ষে যিটো ২ অক্টোবৰত প্ৰত্যেক বছৰে কাৰ্যসূচী হাতত লওঁ আমি, কিন্তু এইবাৰ সৌভাগ্যবশতঃ আমাৰ ৰূপালী জয়ন্তী বৰ্ষটো আমি ভৰি দিছোঁ। ৰঙিয়া শংকৰদেৱ শিশু নিকেতন প্ৰাক্তন ছাত্ৰ ভাৰতীয়ে সেইটো মৰ্মে ২ অক্টোবৰত আমি ৰঙিয়া মহকুমা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু প্ৰায় ২৫০ গৰাকী কণ কণ ল'ৰা ছোৱালীয়ে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ইয়াত ভাগ লৈছে আৰু অনুষ্ঠানটোৰ বিশিষ্ট অতিথি হিচাপে আমাৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত বিপুল বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে আজি। আৰু অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে শিক্ষানুষ্ঠানৰ প্ৰধান আচাৰ্য শ্ৰীযুত দিলীপ কুমাৰ লহকৰ আচাৰ্য আৰু অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে আমাৰ প্ৰতিষ্ঠাপক শিক্ষক শ্ৰীযুত মেদিনী কাকতি আচাৰ্য আৰু আমাৰ আজি অনুষ্ঠানটি আঁত ধৰে শ্ৰীযুত পুলকেশ মজুমদাৰ আচাৰ্য। আৰু এইটো আমাৰ ১২:৩০ আজি সুফলৰূপে ৰূপায়ণ হ'ব বুলি আশা কৰা গৈছে।